Sugi from left. 1, 2, 3, 4. Backward. 1, 2, 3, 4, 5. দেৰগাঁৱত এজন পুলিচ জোৱানৰ প্ৰশংসনীয় পদক্ষেপ এজন দক্ষ সৈনিক হিচাপে অসম আৰক্ষী বেটেলিয়নত কৰ্মৰত তেওঁ অসম আৰক্ষীৰ বীৰাংগনা বাহিনীক প্ৰশিক্ষণ দিছে 22. Yours. Up. 1. কৰোনা মহামাৰীয়ে সমগ্ৰ দেশ চানি ধৰাৰ সময়তে অসম পুলিচ বেটেলিয়ন ট্ৰেইনিং চেণ্টাৰত কৰ্মৰত এজন জোৱানে কেইজনমান যুৱকৰ সহায়ত কণ কণ শিশুকে ধৰি বহু যুৱক যুৱতীক কিক বক্সিঙৰ প্ৰশিক্ষণৰ যোগেদি মানৱ সম্পদ গঢ়াৰ কাম কৰি আহিছে তেওঁ হ'ল দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ প্ৰশিক্ষক কালামল দলে আৰক্ষী প্ৰশিক্ষণৰ দায়িত্বৰ মাজতো সময় উলিয়াই এই সফল যুৱক যুৱতীক প্ৰশিক্ষণ দি আহিছে তেওঁৰ লগত সহযোগী প্ৰশিক্ষক হিচাপে সহায় আগবঢ়াই আহিছে তুলসী লোহাৰে মঙলবাৰে সীমন্তিকা গগৈ পিংকুমণি গগৈক দেৰগাঁও কিক বক্সিং এছ'চিয়েশ্যনে ব্লেক বেল্ট 1 ডাউন প্ৰদান কৰে তেওঁলোকৰ এনে কামক দেৰগাঁওবাসীয়ে শলাগ লয় দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মাৰ প্ৰতিবেদন ৰিপৰ্টাৰ লাইভ অসম 22. Backward. 1, 2, 3, 4, 5. Left hand. Mouse green. Ready? Mouse green. 1. Knee down. Sugi from left. 1, 2, 3, 4. আমাৰ পুলিচ ট্ৰেইনিং কলেজত কৰোঁ আৰু নিজৰ কৰ্তব্যৰ ব্যস্ততাৰ মাজতো আমাৰ কেম্পাছৰ যিটো আমাৰ ফেমিলি কোডৰ ল'ৰা ছোৱালীবিলাকক ইয়াতে মাৰ্চেল আৰ্ট ট্ৰেইনিংটো আমাৰ যিটো দেৰগাঁও কিক বক্সিং এছ'চিয়েশ্যন আছে তেওঁলোকৰ লগত যোগ হৈ এই প্ৰশিক্ষণটো দি থকা হৈছে আৰু তেওঁলোকক এইটো কাৰণে দি থকা হৈছে আজিকালি আপোনালোকে দেখিছে আপোনালোকৰ চেনেলৰ যোগেদি জনাব বিচাৰোঁ দেখিছে যে আমাৰ মহিলাৰ ওপৰত যিটো অত্যাচাৰ চলি আছে গোটেই পৃথিৱীতে এইটো কাৰণে প্ৰত্যেকজনী ছোৱালীয়ে এজনী নিজকে বীৰংগনা বনিবলৈ আমি তৈয়াৰ কৰি আছোঁ আৰু ভৱিষ্যতলৈ তেওঁ নিজৰো সুৰক্ষা দিব পাৰিব আৰু আনৰো সুৰক্ষা দিব পাৰিব আৰু ইয়াৰ আগতো মই অসম পুলিচৰ যিটো বীৰংগনা টীম এই টীমটো মই তৈয়াৰ কৰিছিলোঁ মাৰ্চেল আৰ্টটো আমাৰ বৰ্তমান অসম পুলিচৰ আৰক্ষী অঞ্চলক প্ৰধান ছাৰ ভাস্কৰজ্যোতি মহন্ত ছাৰে মোক এই টীমটো বনাবলৈ অনুমতি দিছিল পৰীক্ষক হিচাপে আৰু কম সময়ৰ ভিতৰতে মই এই পৰীক্ষণ দি তেওঁলোকে এতিয়া নিজৰ কৰ্তব্য মহানগৰীত তেওঁলোকে ডিউটি পালন কৰি আছে আজি দুগৰাকীক আপুনি ব্লেক বেল্ট প্ৰদান কৰিছে আজি তেওঁলোকক ছিনিয়ৰ দি তেওঁলোকক প্ৰশিক্ষণ দি থকা হৈছিলে আৰু অনলাইন যিটো ব্লেক বেল্ট ডিপ্ল'মা ফাৰ্ষ্ট ডান তেওঁলোকে অনলাইন ভিডিঅ' যোগেদি এক্সাম দিছিলে আৰু তেওঁলোকৰ চাৰ্টিফিকেট আহি পালেহি এইটো কাৰণে আজি তেওঁলোকক সন্মানেৰে আপোনালোকৰ যোগেদি তেওঁলোকক প্ৰদান কৰা হৈছে আপোনাৰ নামটো ক'ব নেকি মোৰ মিষ্টাৰ কালামণ্ডলে ভিলদাৰ মই BTC থাকোঁ